আপোনালোকে মোৰ ভিডিঅ'ত দেখা এই টিংবিলাক কিবা তৈলৰ ক্ষেত্ৰত টিং বুলি ভাবিছে নেকি? নাভাবিব। ইয়াৰ কাৰণ হৈছে আপোনালোকক মই দেখাই আছোঁ, এই যে নলী দুডাল দেখিছে, এই এডাল আৰু এই এডাল, মানে প্ৰত্যেক দিনে ৰাতিপুৱা 6:30 আৰু গধূলি 6:30 পৰা 7টাৰ ভিতৰত 45 মিনিটৰ কাৰণে অসম গভৰ্ণমেণ্টে আমাক ৱাটাৰ ছাপ্লাইৰ পৰা মানে আপোনাৰ পানী দিয়ে, ফ্ৰী মানে আপোনাৰ এইটো মান্থলি কিবা এটা কষ্ট আপোনাৰ দিব লাগে, তো 200 টকা 150 টকা কিবা দিব লাগে। তো সেইটো এটা টাইমৰ কাৰণে ইয়াত আমাৰ বাল্টিং ভৰি গৈছে গাইছ। এনেকুৱা বাল্টিং আছে মানে ধৰি লওক ক'ৰবাত যদি কেতিয়াবা তেল চেল ওলায়, আমাৰ তাতে মোটামুটি মানে 1 গাড়ীমান বাল্টিঙত। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? নমস্কাৰ সকলোকে। তো আজি আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান আছে আমাৰ ইয়াতে। তো গা বেয়া, খুব বেয়া, চৰ্দি লাগি আছে। তো আপোনালোকক যিমানখিনি দেখাব পাৰি চেষ্টা কৰিম, যদি যাব পাৰোঁ, যদি গধূলিলৈকে চব ঠিকে থাকে। এতিয়া অফিচ গৈ তাৰ পৰা আহি কিমানখিনি দেখাব পাৰোঁ আপোনালোকক নাজানো। যদি যাব পাৰোঁ আপোনালোক কিবা অকণমান দেখাম। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰি যাতে মোৰ গাটো ঠিকে থাকে। যিখিনি বাৰু আপোনালোকক দেখাম, আজি বস্তুটো আপোনালোকক ক'লোঁ, কাৰণ বহুতকৈ ভিডিঅ'ত আপোনালোকে মোৰ এই বাল্টিংকেইটা দেখিছে। তো তাৰ ঘটনাটো কি হয়, একচুৱেলি যিটো ঘটনা, সেই ঘটনা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। তো গাইজ অফিচৰ পৰা আহি পালোঁ, এতিয়া আমি জুবিন চাব যাম। আমাৰ পাকঘৰত এয়া ৰান্ধা আজি মাংস হ'ব গাইজ, চিকেন। জুবিন চাব যাবনে? মই নাযাওঁ বুলিয়ে ভাবিছোঁ মনত, যোৱাৰ কাৰণে মোৰ ইমান এটা ইচ্ছা নাই, গা বেয়া মোৰ। হয় নেকি? ভাল নহয় কিয়? নাযাওঁ। এই শিৱসাগৰৰ নিচিনা কৰিলি মই আৰু বেছি বেয়া পাওঁ। শিৱসাগৰ নিচিনা মোৰ হেৰি গাবলৈ মন নাই, এনেকে কৰে যে সেনেকে নকৰেতো। আচলতে মই সেইকাৰণে নাযাওঁ। এতিয়া ইমান আশা কৰি যাম তাতে, যাই ৰখি থকা হৈছে মোৰ গাব মন নাই, এনেকে যদি নামি যায় মোৰ আশাটো পূৰণ হৈ ন। এইবাৰতো ফাৰ্ষ্ট না, আমাক নিৰাশ নকৰেতো। সেইকাৰণে মই ইয়াৰ পৰা টিভিত চাম, টিভিত যদি নামিও গ'ল মোৰো টেনশ্যন নাই, মই বিচনাত শুই যাম। তো আমাৰ চিকেন বনি আছে ধুনীয়া, আৰু ইয়াৰ ৰুটি হ'ব, চিকেন আৰু ৰুটি, ব্ৰইলাৰ চিকেন আৰু ৰুটি। ব্ৰইলাৰটো আজিকালি আমাৰ চিকেনে হৈ গৈছে, আৰু সেই লোকেল হওক বা কিয়ে নহওক আৰু ব্ৰইলাৰ হৈ গৈছে। এইটো খাই পিনে আমি জুবিন চাব যাম আৰু নে কি? হে যাব, মই বাধা কৰা নাই। আমাৰ গৃহস্থবিলাকে কেইটামানে যাব, কেইটামানে নাযায়। তো চাওঁ আৰু কি কৰোঁ। আমি আছো, আমাৰ এটা শিক্ষামন্ত্ৰী ইয়াতে আছে। এই পঢ়িছা নাই? আমাৰ এতিয়া অলপ খাই লওঁ, খাই লৈ পিনে জুবিন চাব গৈ আছোঁ, তাৰ আপোনালোকক দেখাই আছোঁ, চাই থাকিব দেই। তো গাইজ খাই বৈ ওলাই আহিলোঁ, এতিয়া তাৰলৈকে ফিল্ডলৈকে গৈ আছোঁ। বহুত মানুহ হ'ব আজি, কাৰণ বতৰটো বহুত ভাল কৰিছে। তো এইবিলাক লাইটবিলাক আপোনালোকে দেখিছে, লাইটবিলাক নতুনকৈ লগাইছে, ষ্ট্ৰীট লাইটবিলাক ভাল লাগিছে। তো আমি আহিছোঁ ওলাই, বৰুণ দা আহিছে মোৰ লগত। তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। এই গাটো খুব বেয়া, চৰ্দি লাগিছে, তথাপিও আৰু জুবিন দাৰ কাৰণে যেনেকৈ নহ'লেও আহিবই লাগিব। তো বলক তালৈকে গৈ থাকোঁ। তো গাইছ ইয়াৰ পৰা গাড়ীৰ লাইন আৰম্ভ হৈছে। তো গাইছ আহি পালোঁ, চাওক কেৱল মানুহ আৰু মানুহ, ইয়াত থিয় হোৱাৰ জেগা নাই গাইছ। আপোনাৰ দেখিছে অজস্ৰ মানুহ গাইছ। জুবিন দা মানে হৈছে অসমীয়াৰ আৱেগ, জুবিন দা মানে হৈছে এক আলোড়ন, তাৰ প্ৰমাণ এয়া। সাউণ্ড ছিষ্টেমৰ একেবাৰে কাষত থিয় হোৱাৰ বাবে গানকেইটাৰ ভইচটো ইমান ক্লিয়াৰ নহ'ল, তাৰ বাবে মই দুখিত।
এইজনেই জুবিন দা, যিজন জুবিন দাৰ গানত আপুনি থিয় হৈ থাকিব নোৱাৰে, আপুনি নাচিবই লাগিব। যাৰ গীতে, যাৰ গীতৰ কথাই আপোনাক নোচোৱাব। ইমান জনসমুদ্ৰৰ মাজত, শুনা নুশুনাৰ মাজত, দেখা পোৱা নোপোৱাৰ মাজত জুবিন দাৰ গান আমি সকলোৱে মিলি উপভোগ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে চাইছে বা আপোনালোকে চাব, আৰু জুবিন দাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। এতিয়া আপোনাৰ মোটামুটি 1:30 বাজিছে। তো বিহুৰ আগদিনাখন, মানে বিহু অহাকাইলৈ বিহু হ'ব, গৰু বিহু। তো তাৰে আগদিনাখন আমি আমাৰ সকলোৰে হিয়াৰ আমঠু হাৰ্থ জুবিন গাৰ্গৰ গীত চালোঁ। ইমান ভিৰৰ মাজত, ইমান ওচৰৰ পৰা আমি গীতকেইটা চাব পাইছোঁ, তাৰ কাৰণে বহুত লাকি বুলি ভাবিছোঁ। কাৰণ ইমান গেডাৰিং, তাৰ মাজত একদম খুবেই ওচৰৰ পৰা, আপোনালোকে ভিডিঅ'ত দেখাই পাব, খুবেই ওচৰৰ পৰা আমি তেখেতৰ সংগীতানুষ্ঠান পৰিৱেশ চালোঁ। খুব ভাল লাগিলে। তো লগতে মোৰ বৰুণ দাক বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ বৰুণ দা নাহিলে মোৰ অহা নহ'লৈ, কাৰণ অকলে আহি ভাল নালাগে। বাকী ঘৰৰ মানুহখিনি কাৰোবাৰ অসুখ, কাৰোবাৰ কিবা, মোৰো বাৰু অসুখ হৈ আছে, তথাপিও গাইছ জোচ জুবিন দাৰ কাৰণে, জুবিন দাৰ জোচ, জুবিন দাৰ কাৰণে যিকোনো কাম, মানে যিয়ে প্ৰব্লেম নহওক, জুবিন দাৰ কাৰণে আমি আছোঁ। সকলোকে ধন্যবাদ। তো অহাকাইলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানে। ধন্যবাদ। গুড নাইট। গুড নাইট।